নমস্কাৰ ভিউয়াৰ্স, আমাৰ চেনেল সিষ্টাৰ্স কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি এটা লোভনীয় মিঠা ৰেচিপি আপোনালোকৰ আগত আগবঢ়াম। সেইটো হৈছে বুন্দিয়া। এইটো সাধাৰণভাৱে ঘৰত উপলব্ধ সামগ্ৰীৰে বনাব পাৰিব। তাৰ বাবে প্ৰয়োজন হ'ব আধা চামুচ নিমখ, এচিকুট সোডা, বেসন এবাটি, ৰিফাইন তেল এচামুচ আৰু পানী একাপ। প্ৰথমতে এটা পাত্ৰত বেসনখিনি লৈ ল'ব আৰু তাত নিমখ আৰু এচিকুট সোডা মিহলাই দিব। গোটেইখিনি বস্তু ভালকে চামুচেৰে মিহলাই ল'ব আৰু এতিয়া তাত এচামুচ ৰিফাইন অইল দি দিব। তেলখিনি দি তাক কিছু সময় ভালকে মিহলাই ল'ব। এতিয়া তাত 2 টোপালমান অৰেঞ্জ ফুড কালাৰ এড কৰি দিব। যদি আপোনাৰ তাত অৰেঞ্জ ফুড কালাৰ নাই তেন্তে এচিকুট হালধিও দিব পাৰিব। তাৰপিছত তাত অলপকৈ পানী এড কৰি কেনে এটা ঘোল ৰেডি কৰিব। চাব যাতে বেছি পনীয়া নহয়, তেনেকুৱা এটা ঘোল ৰেডি কৰিব। এতিয়া এটা কেৰাহীত ৰিফাইন তেল গৰম হ'ব দিব আৰু ফুটা ফুটা থকা হেতাখনেৰে এই মিশ্ৰণটো তলত সৰি পৰিব দিব। সাৱধানে দিব যাতে একঠোপ হৈ নাযায় আৰু তাক লো ফ্লেমত মচমচীয়া হোৱাকে ভাজি ৰাখিব। ভালকে ভজা হোৱাৰ পিছত তাত সাৱধানে এখন এবজৰ্বিং পেপাৰত ওলাই ৰাখিব আৰু এতিয়া চেনিৰ চিৰাপটো বনাই ল'ব। তাৰ বাবে এটা পাত্ৰত এবাটি চেনি আৰু 2 বাটি পানী লৈ তাক উতল আহিবলৈ দিব। ইয়াতে 2 টোপালমান অৰেঞ্জ ফুড কালাৰ এড কৰিব পাৰে, এইটো অপচনেল হয়। এটা ধুনীয়া এটা কালাৰ দিব আৰু চেনিখিনি গলি যোৱালৈকে তাক বইল হ'বলৈ দিব। এইখিনিত আপোনাৰ 5-6 মিনিট লাগিব আৰু যেতিয়া চেনিখিনি এটা আঠা আঠা ভাৱ আহিব তেন্তে এই চিৰাপটো ৰেডি হৈ গৈছে আৰু আপোনাৰ ভাজি ৰখা বুন্দিয়াখিনি এই চিৰাপটোত দি দিব আৰু তাক 2 মিনিটমান হাই ফ্লেমত উতলিবলৈ দিব। যেতিয়া বুন্দিয়াখিনিয়ে চিৰাপখিনি শুহি ল'ব, বুন্দিয়াখিনি অলপ ফুলি উঠিব, তেন্তে এইখিনি হৈ গ'ল। আপুনি তাক নমাই কেনে ড্ৰাই ফ্ৰুটছেৰে সজাই পৰিৱেশন কৰিব পাৰিব। যদি আপোনালোকক আমাৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব আৰু এনেকুৱা ধৰণৰ ৰেচিপি আগলৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।